নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেল PRB আছামলৈ মই আপোনালোকক অশেষ স্বাগতম জনাইছোঁ। যিহেতু মই আজি আপোনালোকক ক'বলৈ লৈছোঁ এটা এণ্ড্ৰইড এপছৰ বিষয়ে, যিটো এপছৰ সহায়ত আপোনালোকে 1 ছেকেণ্ডতকৈ কম সময়ৰ ভিতৰতে যিকোনো এটা শব্দ বা যিকোনো এটা বাক্য অন্য ভাষালৈ ট্ৰান্সলেট কৰিব পাৰিব। ত' সেই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক বিশেষ এটা অনুৰোধ, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভাল পালে ছাবস্ক্ৰাইব কৰিব আৰু ছাইডতে থকা টিলিঙা বটনটো দবাই দিব, যাতে আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতে পায়। সেয়ে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্লে' ষ্ট'ৰ অন কৰিব। প্লে' ষ্ট'ৰ অন কৰাৰ পিছতে ইয়াতে চাৰ্চ বাৰত চাৰ্চ কৰি দিব হাই ট্ৰান্সলেট যেতিয়া চাৰ্চ কৰি দিব, এনেকুৱা এটা এপছ খোল খাব। এপছ খোল খোৱাৰ পিছতে আপোনালোকে ইনষ্টল দেখাব, কিন্তু মই অলৰেডি ইনষ্টল কৰি ৰাখিছোঁ, সেইকাৰণে মোক ইয়াত আনইনষ্টল আৰু অ'পেন দেখাইছে। সেয়া মই অ'পেন কৰি দিওঁ। অ'পেন কৰাৰ পিছতে এনেকৈ অকণমান টাইম ল'ব পাৰে। এনেকৈ ইণ্টাৰফেচ এখন আহিব, এলাউ হাই ট্ৰান্সলেট টু মেক এণ্ড মেনেজ ফোন কলছ। চ' এলাউ কৰিব, যিটো নেক্সটটো ইয়াকো এলাউ কৰিব। তাৰপিছত গেট ষ্টাৰ্ট আহিব। গেট ষ্টাৰ্টত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আহিব এক্সেচিবিলিটি। চ' ইয়াত আপোনালোকে ক্লিক কৰি দিয়ক। যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছতে এনেকৈ আহিব। ইয়াত হাই ট্ৰান্সলেটত ক্লিক কৰি দিয়ক। তাৰপিছত তলফালে দেখিব হাই ট্ৰান্সলেট, কিছুমান ওপৰফালে থাকিব পাৰে, মোৰ তলত আছে। চ' মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত অফ হৈ আছে, চ' মই ইয়াত অন কৰি দিওঁ। অন কৰাৰ পিছতে ইয়াক অ'কে কৰি দিলোঁ। তাৰপিছত মই বেক হৈ দিলোঁ। বেক হওঁতে ইয়াত আকৌ বেক হৈ আহিলোঁ এপছটোলৈ। চ' ইয়াত নেক্সট কৰিব দিছে, নেক্সট কৰিলোঁ। পিছত ডান কৰিব কৈছে, ডান কৰিলোঁ। ইণ্ট্ৰডাকশ্যন, যিহেতু আপোনালোকে ফাৰ্ষ্ট মই আগতে ইউজ কৰিছোঁ, চ' মোৰ ইণ্ট্ৰডাকশ্যনটো ইয়াত নপঢ়িলে কিন্তু আপোনালোকে পঢ়িলে মোৰ ইণ্ট্ৰডাকশ্যনটো হ'লেও মই এবাৰ অন কৰি দেখাই দিছোঁ। আপোনালোকৰ ইণ্ট্ৰডাকশ্যনত গ'লোঁ, কি কৰিব কৈছে, ইয়াত নেক্সট কৰিব কৈছে, ইয়াত নেক্সট কৰিব কৈছে, ইয়াত ডান কৰিব কৈছে। অলৰেডি এপছটো অন হৈ গ'ল। এপছটো অন হৈ যোৱাৰ পিছতে ইয়াত দেখাইছে লং প্ৰেছ টু মুভ। ইয়াত লং প্ৰেছ কৰি এইটো মুভ কৰিব পাৰিব আপোনালোকে সকলোতে। চাই লওক কেনেকৈ মই মুভ কৰিছোঁ। যিটো আপোনালোকৰ অলৰেডি ক্ৰিয়েট হৈ গ'ল, সেয়ে মই এপছটোক মিনিমাইজ কৰি দিছোঁ। এতিয়া মই যিকোনো মেছেজ এখন খোলক, বা আপোনালোকে হোৱাটছএপ খুলিব পাৰে। মই যিহেতু মেছেজ খুলিলোঁ, নিউ মেছেজ এখন টাইপ কৰক।